সাংবাদিকতা জীৱনত আটাইতকৈ তিতা এই অভিজ্ঞতা মোৰ হৈছে আৰু যেহেতু মোৰ অতি মৰমৰ গাড়ীখন দুষ্কৃতিকাৰীয়ে আক্ৰমণ কৰিছিল আৰু এই গাড়ীখনৰ পাছফালৰ যিখন গ্লাছখন গুৱাহাটীত পোৱা যায় বুলি আমি ইতিমধ্যে গম পালোঁ আৰু আমি নিশা গুৱাহাটী যাত্ৰা কৰিছোঁ আৰু মোৰ যাত্ৰাৰ সাক্ষী হৈছে জিত বিশাল আৰু পৰিৱেশটো দেখাম আমি কিদৰে গাড়ী মেৰামতি কৰিম বা মোৰ গাড়ীখন কিদৰে ঠিক কৰিম সকলো পৰিৱেশ দেখাম এটা কথা সকলোৰে জ্ঞাততে কওঁ যে আজি যিসকল শুভাকাংক্ষীয়ে মোৰ ঘৰলৈ আহিল বা ফোন যোগে যিসকলে মোৰ খবৰ ল'লে বহুতৰ ফোন মই আজি ৰিচিভ কৰিব নোৱাৰিলোঁ তাৰ কাৰণে মই দুখিত কিন্তু ভাল লাগিছে সকলোৱে সহায় সহযোগিতা আগবঢ়াইছে সাংবাদিকক আক্ৰমণ কৰাটো এতিয়া ৰাজ্যত বা দেশত সহজ হৈ পৰিছে কিন্তু সাংবাদিকক যিসকলে ছাপোৰ্ট কৰিছে বা যিসকলে সাংবাদিকসকলক বুজি পাইছে তেওঁলোকলৈ এই চেকতে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ ভিডিঅ'টো আপোনালোকে চাই থাকিব নিশা প্ৰায় 12টা বাজিছে আমি যাত্ৰা আৰম্ভ কৰিছোঁ আৰু সঁচাকৈ দুখ লাগিছে বেছি দ্ৰুতগতি যাব পৰা নাই আমি এটা লিমিট যাবলগীয়া হৈছে কাৰণ মোৰ পাছফালৰ গ্লাছখন নাই মোৰ যিসকল সতীৰ্থ আছে ৰঞ্জিত শৈলেন ৰাজীৱ আৰু মোৰ বন্ধু দীপক আৰু আমাৰ সহযোগী প্ৰদীপ সকলোৱে মোৰ গাড়ীখন মেৰামতি কৰিলে পাছফালে এটা পেকিঙৰ ব্যৱস্থা কৰিছে জিত আছিল জিতে একদম ভাদৈ পাচলিৰ পৰা টেপ লৈ আহিছে বিশালে এখন বেনাৰ লৈ আহিছে মই গাড়ীখন দেখাম কি পৰ্যায়ত গুৱাহাটীলৈ গাড়ীখন লৈ গৈ আছোঁ সঁচাকৈ বেয়া লাগিছে মানে এটা কথা ক'বই লাগিব আজিলৈকে এনেধৰণৰ বাতৰি কৰা নাই যিটো বাতৰিয়ে সহজ সৰল মানুহৰ অনিষ্ট হোৱা বা সামাজিক পৰিৱেশ বিনষ্ট হোৱা কোনো পৰিৱেশ মই বা এনে বাতৰি মই পৰিৱেশন কৰা নাই সদায় ৰাইজৰ পক্ষত ৰাইজৰ স্বাৰ্থত থাকি বাতৰি পৰিৱেশন কৰি আছোঁ যিসকল দুষ্কৃতিকাৰীয়ে আক্ৰমণ কৰিছে তেওঁলোকক মই এই মুহূৰ্তত এটা কথা কওঁ কণ্ঠৰোধ কৰা যি আপোনালোকৰ পদ্ধতি বা সাংবাদিকক আক্ৰমণ কৰি যদি ভাবিছে যে কণ্ঠৰোধ কৰিব পাৰে সেইটো আপোনালোকে ভুল বুজিছে সাংবাদিকৰ কণ্ঠ ৰুদ্ধ কৰিব নোৱাৰে এজন প্ৰণজিত বৰা মৰিলেও 100জন প্ৰণজিত বৰা জন্ম হ'ব এই ঘটনাই যথেষ্ট মোক উৎসাহিত কৰিছে দুৰ্বল কৰি দিয়া নাই আৰু আগবাঢ়ি যাম ৰাইজৰ যি মৰম পালোঁ জাতীয় দলসমূহৰ যি সঁহাৰি পালোঁ মই আৰু আগবাঢ়ি যোৱা বা মই কাম কৰি যোৱাৰ প্ৰেৰণা লাভ কৰিম আমি ডিমৌ পাৰ হৈছোঁ আৰু মোৰ গাড়ীখনৰ অৱস্থা চাওক এইখনে মোৰ গাড়ীৰ অৱস্থা এনেদৰে আমি গুৱাহাটীলৈ যাবলৈ আগবাঢ়িছোঁ আৰু আমাক কি হৈছে নহয় আচলতে আমি বাৰে বাৰে ৰখি আমি চেক কৰিছোঁ আচলতে বতাহ সোমালে বতাহ বেছি স্পীডতো যাব নোৱাৰিছোঁ কম স্পীডত গ'লেও আকৌ আমি লক্ষ্যস্থান দেৰিকৈ পাম সেইবাবে আমি গৈছোঁ এটা লিমিটত আৰু বাৰে বাৰে আমি চেক কৰিছোঁ বিশালে মাজে মাজে চেক কৰি আছে আৰু শেষত চাইছোঁ অকণমান ওলাই গৈছিলে এতিয়া পুনৰ আমি চলতে মাৰত ব্যস্ত ধন্যবাদ বিশাল কি ক'বা বতাহ সোমাই অলপ প্ৰব্লেম হৈছে সেইকাৰণে আমি মেৰামতি আৰু কৰিব লৈছোঁ আৰু মাজে মাজে চেক আউট হৈ থাকিব কিমান দূৰ পাৰোঁ গৈ থাকিম আৰু ঠিক আছে থেংক ইউ পুনৰ কৈছোঁ গুৱাহাটী অভিমুখে আমি গৈ আছোঁ স্পীড যাব পৰা নাই আমি দ্ৰুতগতি যাব পৰা নাই লাহে লাহে যাবলগীয়া হৈছে যিহেতু গাড়ীখন যথেষ্ট বেয়া হৈ আছে ভিডিঅ'টো আপোনালোকে চাই থাকিব
ঠাই পালোহি আৰু পৰিৱেশ দেখাইছোঁ সুন্দৰভাৱে পুৱা আমি পুৰি খাইছোঁ কলপাতত পুৰি আৰু চব্জি খাইছোঁ আৰু ইয়াৰ পিছতে যাত্ৰা আৰম্ভ কৰি পুনৰ কৈছোঁ আমাৰ যাত্ৰা যথেষ্ট পলম জীৱন চাগে ইমান দেৰিকৈ কোনো গুৱাহাটীলৈ যোৱাই নাই আপোনালোকে সমস্যাটো গম পাইছে ভিডিঅ'টো আপোনালোকে আমি কাজিৰঙা অতিক্ৰম কৰিছোঁ আৰু সঁচাকৈ কাজিৰঙাত ইমান ভাল লাগে পাৰ হ'লে যান্ত্ৰিকতাৰ মাজত কাজিৰঙাইদি আমি যাতায়াত কৰোঁ খুব ভাল লাগে সেইকাৰণে মই পৰাপক্ষত নিজৰ গাড়ীয়েদি অহা যোৱা কৰোঁ গতিকে মই আগৰ পৰিৱেশটো দেখাইছোঁ সুন্দৰ পৰিৱেশ আপোনালোকে চাওক আৰু ইমান ভাল লাগে সঁচাকৈ বহুত ভাল লাগে প্ৰকৃতিৰ মাজে মাজে যাবলগীয়া হয় কিন্তু এতিয়া বৰ্তমান ইয়াত স্পীড লিমিট কৰি দিয়া হৈছে 40 ওপৰত গ'লে আপোনাক ফাইন ভৰিব লাগিব আপুনি কথাষাৰ হয়ও যিহেতু বৰ্তমান জীৱ জন্তু এই স্থানেদি অহা যোৱা কৰি আছে যাৰ কাৰণে বন বিভাগে বা সংশ্লিষ্ট যিসকল কৰ্তৃপক্ষ আছে তেওঁলোকে ইয়াত স্পীড লিমিট কৰিছে আৰু আপোনালোকে পৰিৱেশটো পুনৰ দেখাই আছোঁ আপোনালোকে পৰিৱেশটো মই যিটো পৰিৱেশ পাইছোঁ আপোনালোকৰ পৰিৱেশটো উপভোগ কৰক কালি নিশা গাড়ীখন বনাব দি গুৱাহাটী ৰুমত আছিলোঁ আৰু মই যিখন হোটেলত থাকোঁ তাৰ এটা মোৰ ভাইটি আছে অংকুৰে বোলে মোৰ ভিডিঅ'টো চালে অংকুৰ কি ক'বা আৰু দুখ লাগিলে অলপ দুখ লাগি মই আপোনাক কৈছোঁ আৰু আপোনাক ভালকৈ থাকক আৰু এনেকৈ যোনে আৰু এইটো নহয় আৰু মানে ধন্যবাদ জ্ঞাপন কৰিছোঁ সঁচাকৈ ভাল লাগে আমাক যদি কোনোবাই মৰম কৰে ভাইটিয়ে ৰাতিপুৱাই মোৰ ৰুমলৈ আহিলে মই আহিছোঁ বুলি গম পায় আৰু ভাইটিয়ে খবৰ লৈছে আমি যাম কালি নিশা গাড়ীখন মেৰামতি কৰিলে আমি এতিয়া এই হোটেলৰ পৰা ওলাম আৰু ওলাই গৈ গাড়ীখন লৈ আমি দুলীয়াজনক অভিমুখে যাত্ৰা কৰিম আপোনালোকে ভিডিঅ'টো চাই থাকিব সঁচাকৈ মোৰ দিন বেয়া চলিছে হোটেলৰ পৰা গাড়ীখন নিবলৈ অহা সময়তেই মোৰ অৱস্থাটো চব এইটো মোৰ অৱস্থা সতীৰ্থ জিতে প্ৰণৱদাৰ দিন বেয়া চলিছে এটা দুৰ্ঘটনা হৈছে আন এটা দুৰ্ঘটনা লৈ সাজু হৈ আছে প্ৰণৱদা বোলে বিশাল হাতত কি আছে এইটো বেণ্ডেজ এইটো বিশাল কেপ বেণ্ডেজ আৰু প্ৰথমতে আইচ পেক লগালোঁ আইচ পেক লগোৱাৰ পিছত ফাৰ্ষ্ট যি ট্ৰিটমেণ্ট আছে তাৰপিছত এই মুভ লগাই দিলোঁ তাৰপিছত এতিয়া মুভটো অকণমান শুকোৱাৰ পিছত এই ক্ৰেপ বেণ্ডেজটো টাইটকৈ মাৰি দিম আৰু আমাৰ যাত্ৰা 500 কিলোমিটাৰ যি যাত্ৰা আমি আৰম্ভ কৰিম আৰু মই চলাব পাৰিম নে এতিয়াও সন্দেহে আছে মানে যথেষ্ট বিষ আৰু এনেকৈ গাড়ী চলাব নোৱাৰে মই চলাব লাগিব তাকে মই চিন্তা কৰিছোঁ কেনেদৰে যাওঁ কি কৰোঁ ভাবি আছোঁ আপোনালোকে আশীৰ্বাদ কৰিব যাতে মই সুকলমে দুলীয়াজন পাব পাৰোঁ এয়া জিত আমাৰ প্ৰাথমিক চিকিৎসা কৰিছে মোক অৱস্থা সঁচাকৈ বেয়া যেনেকৈ গুৱাহাটী যাম গুৱাহাটীৰ পৰা দুলীয়াজন যাম ভাবি আছোঁ যথেষ্ট বিষাইছে সঁচাকৈ দিন মোৰ বেয়া পৰিছে চাওঁ কি হয় কেনেকৈ যাব পাৰোঁ গুৱাহাটীৰ পৰা যাত্ৰা আৰম্ভ কৰিছোঁ ভৰিটো আপোনালোকে চব কষ্টত গাড়ী চলাব লাগিব এইটো
ভৰিয়েদি চলাব লাগিব ভৰিটো কি হৈছে ফ্ৰেকচাৰ হৈছে নে কি গম পোৱা নাই অৰ্থপেডিক ডাক্তৰক দেখুৱাৰ পিছত গম পাম কিন্তু এই মুহূৰ্তত ইয়াত ৰৈ থকাটো সম্ভৱ নহয় যিহেতু আমি 500 কিলোমিটাৰ আমি অতিক্ৰম কৰিব লাগিব আমি গড়চুকত আছোঁ পৰিৱেশ দেখাইছোঁ আমি গড়চুকত আছোঁ আৰু গড়চুকৰ পৰা আমি যাত্ৰাটো আৰম্ভ কৰিছোঁ যথেষ্ট বিষ অনুভৱ হৈছে পেইন কিলাৰ যদিও ঘটিত জিত আৰু বিশালে আনিছে এই মুহূৰ্ততে পেইন কিলাৰটো খোৱা নাই যিহেতু পেইন কিলাৰ খোৱাটো ভাল নহয় চাই ল'ম যদি অত্যন্ত যদি বিষ হয় পেইন কিলাৰ খাম আপোনালোকে ভিডিঅ'টো চাই থাকিব গুৱাহাটীৰ পৰা ওলাই আছোঁ ইফালে ভৰি বিষ আগফালে আমি পৰিৱেশটো দেখাইছোঁ চব কিমান ট্ৰেফিক জাম গুৱাহাটীৰ মূল সমস্যা ট্ৰেফিক জাম কেতিয়া যে ট্ৰেফিক জাম নাইকিয়া হ'ব ৰাইজৰ মানে শান্তি হ'ব আচলতে যিসকলে গাড়ী চলায় তেওঁলোকে গম পায় মোৰ ভৰিৰ যি অৱস্থা সেইদৰে চলাবলগীয়া হৈছে আৰু প্ৰায় 500 কিলোমিটাৰ আমি যাম 500 কিলোমিটাৰ আমি যাব লাগিব যথেষ্ট বিষ হৈছে ভৰিটো আমি যাব লাগিব ট্ৰেফিক জামৰ কাৰণে বেছি অসুবিধা হৈছে আচলতে নহ'লে আমি বহুত দূৰ পালোঁ হয় ট্ৰেফিক জামত আমি এইদৰে ফচি যাবলগীয়া হৈছে বিষটো কেনেকুৱা লাগিছে এতিয়া প্ৰণৱদা বেছি হৈছে নেকি খাইছে বিষটো আচলতে দুখ লাগিছে প্ৰণৱদাৰ এনেকুৱা এটা দুৰ্ঘটনাত আপোনালোকে ইতিমধ্যে পুৰণা আছে পুৰণি ইয়াৰ আগৰ ভিডিঅ'টোত চাগে চাইছে যে পুৰণাৰ কি ধৰণে দুৰ্ঘটনা হৈছিলে দ্বিতীয়তে গাড়ী বনোৱা হ'ল পিছফালে চক পিছফালে আপোনালোকে দেখিব পাইছে এই গ্লাছখন ভাঙিছিলে আৰু গুৱাহাটীত ইতিমধ্যে ইয়াৰ মেৰামতি কৰা হ'ল বিশাল আছে আৰু পিছফালে মই এবাৰ ভালকৈ গ্লাছটো দেখাই দিছোঁ আপোনালোকক এই চক গ্লাছটো ইতিমধ্যে মেৰামতি কৰা হৈছে আৰু এতিয়া অসুবিধাৰ একো কাৰণ নাই কিন্তু প্ৰণৱদাৰ আচলতে বহুত অসুবিধাত পৰিছে যথেষ্ট বিষৰ বিষ অনুভৱ হৈছে শ্ৰীমতীয়ে ফোন কৰিছে এটা ইনজেকশ্যন ল'বৰ কাৰণে কিন্তু বেজী ল'বলৈ ভয় লাগে তথাপিতো চাম পেইন কিলাৰ খোৱাতকৈ আচলতে বেজী লোৱাই বহুত ভাল চেষ্টা চলাম কি হয় ভিডিঅ'টো আপোনালোকে চাই থাকিব গুৱাহাটী যোৰাবাটত আছোঁ আৰু পৰিৱেশটো মই দেখাইছোঁ এইখনে মোৰ গাড়ী আছোঁ যিখন গাড়ী অনাকাংক্ষিতভাৱে দুৰ্বৃত্তই আক্ৰমণ কৰিছিল অৱশেষত গাড়ীখন ধুনীয়াকৈ বনালে আৰু আমি এতিয়া ঘৰৰ অভিমুখে যাম ভৰিটো মই দেখাইছোঁ যদি গম পাওঁ মই ভৰি দুখ পালোঁ তথাপিতো আমি যাব লাগিব আমাৰ কি পৰিৱেশটো আপোনালোকে চব কি সুন্দৰ এটা পৰিৱেশ যোৰাবাটৰ সকলো সুন্দৰ পৰিৱেশ সঁচাকৈ ভাল লাগে পৰিৱেশটো আমি গৈ আছোঁ আপোনালোকে ভিডিঅ'টো চাই থাকিব অৱশেষত আপোনালোকৰ আশীৰ্বাদত গুৱাহাটীৰ পৰা দুজন পালোহি গাড়ীখন মেৰামতি কৰা হ'ল আৰু মোৰ যাত্ৰাৰ সাক্ষী আছিলে মিণ্টু গুৱাহাটীৰ পৰা লৈ আহিলোঁ কি কোৱা মিণ্টু মানে কি হ'ল এতিয়াতো কি হ'ল কাইজনক যদি সহায় কৰিব পাওঁ নিজে ভাল লাগিব ন মানুহক সহায় কৰি ভাল পাওঁ সেইকাৰণে আৰু আগত মানে পৰৱৰ্তী ক্ষেত্ৰতো মই সহায় কৰি আগবাঢ়িম ধন্যবাদ জিত তোমাৰ বহুত ইণ্টাৰভিউ লোৱা হ'ল হ'লেও মই জিতক দেখাইছোঁ গোটেই ৰাতিটো শুই আহিছে আৰু বিশালে গোটেই ৰাতিটো সাৰ পাই আহিছে টোপনি ক্ষতি ভাল লাগিছে যি নহওক কষ্ট হৈছে আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ এইখিনি এটা কথা কওঁ যিসকলে মোৰ ঘৰত এনেধৰণৰ অনাকাংক্ষিত ঘটনা সংঘটিত কৰিলে তেওঁলোকক কওঁ এনেধৰণৰ আক্ৰমণে কোনো এগৰাকী সাংবাদিকৰ কণ্ঠ ৰুদ্ধ কৰা আপোনালোকে চেষ্টা নকৰিব যিহেতু মোৰ ভৰিত কালি অলপ দুখ পালোঁ কষ্টকা খালোঁ তেনেদৰে গাড়ী চলাবলগীয়া হৈছে যথেষ্ট কষ্ট হৈছে মই সুস্থ হৈ লওঁ আমাৰ পুনৰ ৰাইজৰ যি আশীৰ্বাদ দল সংগঠনে যি মোক আশীৰ্বাদ দিলে পুনৰ মই আকৌ সংবাদ জগতৰ যিসমূহ বাতৰি আছে ৰাইজৰ পক্ষত থাকি ৰাইজৰ সেৱা কৰিবৰ বাবে আগবাঢ়িম আপোনালোকে ভিডিঅ'টো চাই কেনে পালে মোক জনাব আজিলৈ ভিডিঅ'টো ইয়াতে ইমানতে সামৰিছোঁ পুনৰ নতুন ভিডিঅ' লগ পাম ধন্যবাদ